বান্ধৱীসকল মই আজি আপোনালোকৰ বাবে নতুন ৰেচিপি এটা লৈ আহিছোঁ এয়া মই বনাবলৈ আৰম্ভ কৰোঁ এতিয়া এয়া ৰঙালাও এ পিঁয়াজ এত আলু মই পানীত সিজাই পানীখিনি পেলাই দিলোঁ যিহেতু ডায়েবেটিছ মানুহে খাব পৰাকৈ কৰিছোঁ এয়া তুৰৈ এয়া ভাতকেৰেলা এয়া নিমখ হালধি জলকীয়া জিৰা গুড়ি মই সকলো ইয়াতে থৈছোঁ এতিয়া বনাবলৈ আৰম্ভ কৰোঁ আজি কচু নিদিওঁ আজি বেলেগকৈ বনাম বেলেগ এখন ৰেচিপি দি পাঁচফোৰণ দিছোঁ এতিয়া জুইডাল অলপ বেছিকৈ দি দিব লাগে পাঁচফোৰণখিনি দি ভাজি ল'ব লাগে পিঁয়াজ দিছোঁ মই পিঁয়াজখিনি ভাজি ভাজি লেৰেলিব লাগিব লেৰেলাৰ পিছত চয়াবিনখিনি দিব লাগিব এয়া পিঁয়াজ লেৰেলিলে চয়াবিনখিনি দিছোঁ চয়াবিন প্ৰথমতে মই গৰম পানী তিয়াই পেলাই ভালকৈ ধুই ল'লোঁ চেপি চেপি 2-3 বাৰ ধুই তাৰপিছত ইয়াত দিছোঁ চয়াবিনখিনি আকৌ ভাজি ল'ব লাগিব বিনা তেলত বনাইছোঁ জুইত বনাইছোঁ মই দেখুৱাবলৈ এই আলু দিছোঁ আলু এই ভাতকেৰেলা এইখিনি তুৰৈ দিছোঁ তুৰৈ ঘৰৰে হয় তুৰৈ ৰঙালাও মই ডাঙৰ ডাঙৰকৈ দিছোঁ সিজি নাইকিয়া হৈ যায় সেইটো কাৰণে এয়া ভাজি ল'ব নিমখ এয়া হালধি দিছোঁ হালধি ৰঙালাওত অলপ কমকৈ দিলেও হ'ল এনেও যিহেতু ৰঙা আৰু নিমখটো মই হাতেৰে দিছোঁ হাত দি দিলে জোখ পাওঁ মই সেইটো কাৰণে নিমখ দি দিছোঁ আকৌ লৰাই থাকিব লাগিব পানী আৰু অলপ দিব লাগিব পানী দি ঢাকোন দিব লাগিব ঢাকোন দি জুইডাল বেছিকৈ দিব লাগিব জুইডাল বেছিকৈ দিলে আলু খুলি চাওঁ ভাতকেৰেলা তুৰৈ দি ভাজি দিছোঁ ইয়াতে তেজপাতো দিছোঁ আদা নহৰু জলকীয়া সকলোবিলাক দিছোঁ এতিয়াই 10 মিনিটমান সময় লাগিব আকৌ ঢাকোন দিম ধুনীয়াকৈ সিজি গ'লে দেখিলেনে বন্ধু বান্ধৱীসকল ৰঙালাও ভাতকেৰেলা আলু তুৰৈ আৰু চয়াবিন দেখিলেনে ধুনীয়াকৈ সিজি গ'লে এতিয়া লাষ্টত জিৰা গুড়ি দিব পাৰে গৰম মছলা মই ইলাচি লং ডালচেনি দিছোঁ মই এয়া দিছোঁ জিৰা গুড়ি অলপ দি দিওঁ জিৰা গুড়ি জালুকৰ গুড়িও দিব পাৰে খাই ভাল লাগে এয়া ধুনীয়াকৈ হৈ গ'লে মই কেৰাহী নমালোঁ এই দেখিছেনে ধুনীয়াকৈ সিজি গ'লে আলু চয়াবিন ভাতকেৰেলা মছলা দি ধুনীয়াকৈ বনাই দিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব মই আপোনালোকৰ ওচৰলৈ আকৌ নতুন ৰেচিপি লৈ আহি থাকিম নমস্কাৰ